নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় ভাল। আজি মই ঘৰৰ চৌহদটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ লগে লগে মই এটা বেলেগ ব্যতিক্ৰম বস্তু আপোনালোকক দেখুৱাম। আপোনালোকে চাই নিশ্চয় ভাল পাব। আহক আমি ঘৰৰ চৌহদটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আছে মই এনেকৈ যাই আছোঁ বাৰু জিৰ'লৈ। এইটো পাকঘৰ, তাৰপিছত এইটো আমাৰ সম্পূৰ্ণ ঘৰটো। এইপিনে নতুনকৈ দুটা ৰুম বনোৱা আছে বাৰু, সম্পূৰ্ণ কামখিনি হোৱা নাই। ইপিনে আছে আমাৰ তুলসীৰ গছ এডাল আৰু এই চাইডত আছে আমাৰ এই ফুল অপৰাজিতা ফুল। এই ফুলবোৰ পূজাত সত্যনাৰায়ণৰ পূজাত ব্যৱহাৰ কৰা হয়। বেছিভাগ পোৱা নাযায় এই ফুলবোৰ, সেইকাৰণে এই ফুলবোৰ কটা নাই বাৰু। এই ফুলবোৰ এইপিনে আছে মোৰ চাইকেলখন, এইখন মোৰ চাইকেলখন মই বিভিন্ন জেগাত যোৱা হয় তেনেকৈ। এইবাৰ দেখুৱাই আছোঁ মই আমাৰ ঘৰৰ চৌহদটো। এই ঘৰটোৱে চৌহদ এনেকৈ আছে। ঘৰবোৰ বাৰু ইভাগে আছে 2টা 3টা 4টা 5টা ৰুম, ইভাগে 2টা বনাইছোঁ, 7টা ৰুম হৈ যাব। এইপিনে আছে আমাৰ কাঠৰ এডাল আৰু জেতুকাডাল এতিয়া অলপ মৰিছে, এইডাল কাটিব লাগিব অলপ কণ্ডিশ্যনটো কৰি দিলে। কি ভাবি আছোঁ কাটি নাকাটি। এইবাৰ মই দেখুৱাম আপোনাৰ, কৈছিলোঁ যে আপোনালোকক মেইন ব্যতিক্ৰম বস্তুটো দেখুৱাম। এইটো হ'ল ব্যতিক্ৰম বস্তু, আপোনালোকক দেখুৱাম। এইটো ব্যতিক্ৰম বস্তু। এই বস্তুটো কিয় ব্যতিক্ৰম বুলি কৈছোঁ মই, ব্যতিক্ৰম বুলি ক'লে ভুল নহ'ব, কাৰণ এতিয়া বহি লৈছোঁ। এই ব্যতিক্ৰম বস্তুটো হ'ল আপোনাৰ আজিৰ পৰা 30 বছৰৰ এই ৰেডিঅ'টো আমি হয়। এই দেউতাই তেতিয়াৰ পৰা 30 বছৰ ধৰি এই ৰেডিঅ'টো বিভিন্ন বা বাতৰি, কল্পতৰু, ফোন-ইন কল্পতৰু, জিলা বাহিৰো আশা যে এটা অনুষ্ঠান আছিল, কি বুলি কয় এইটো, তাৰপিছত বিভিন্ন অনুষ্ঠান আছিল বহুত। এতিয়া অনুষ্ঠানবোৰ আগৰ অনুষ্ঠানবোৰ বেছিভাগ অনুষ্ঠানবোৰে বাতিল কৰিছে বাৰু। তো কম্পালচাৰী দুটামান অনুষ্ঠান তেওঁলোকে ৰেডিঅ'ৰ যিসকল কৰ্মকৰ্তা আৰু যিসকল ৰেডিঅ'ৰ লগত এনাটাৰ কেন্দ্ৰৰ লগত জড়িত হৈ আছে, তেওঁলোকে বহুত অনুষ্ঠানবোৰ, আগৰ অনুষ্ঠানবোৰ এতিয়া বাৰু বহুতখিনি অনুষ্ঠান সলনি হৈছে। তো কিন্তু কম্পালচাৰী বাতৰিবোৰ সেই আগৰ মতে প্ৰচাৰ কৰি আছে তেওঁলোকে। সম্পূৰ্ণ বা বাতৰি প্ৰচাৰ কৰি আছে, কিন্তু 2-এটা অনুষ্ঠান কম পৰিমাণে বৰ্তমান বন্ধ হোৱা বুলি ক'লে ভুল নহ'ব। কিন্তু এই ৰেডিঅ'টো আমি বৰ্তমানো জীয়াই ৰাখিছোঁ আৰু মনোৰঞ্জনখিনি লৈ আছোঁ এই ৰেডিঅ'টোৰ দ্বাৰাই। কাৰণ 30 বছৰ আগত আপোনালোকে ভাবক, 30 বছৰ আগত মানুহৰ ঘৰত মোবাইল নাছিল। মানুহৰ ঘৰত দূৰৰ কথা, আমাৰ ঘৰত নিজৰে নাছিল। আমি মোবাইল অনা মিনিমাম আজি 3 বছৰ বা 2 বছৰ হৈ গ'ল। 2-3 বছৰ হৈ গ'ল মোবাইল। তাৰ আগৰ পৰা আমি ৰেডিঅ' শুনি আহিছোঁ। যেতিয়া আমি স্কুলত গৈছিলোঁ, সেই সময়তো আমি এই ৰেডিঅ'ত বাতৰিবোৰ শুনি সেই হিচাপত টাইমবোৰ জানি ৰেডিঅ'টোৰ দ্বাৰাই স্কুললৈ যোৱা হৈছিল। মই নিজে নগ'লেও, মই তেতিয়া সৰু আছিল আৰু বাইদেউহঁতে তেনেকৈ গৈছিল। সেইবাবে বেছিভাগ ঘৰৰ মানুহ এই বস্তুটো নাইকিয়া হৈ যোৱা বুলি ক'লে ভুল নহ'ব। কাৰণ এথেন বেছিভাগ মানুহৰ ঘৰতে নাই। কাৰণ কিয় নাই বুলি কৈছোঁ, বেছিভাগ মানুহে এতিয়া মোবাইলতে সম্পূৰ্ণখিনি অনুষ্ঠান, যিকোনো অনুষ্ঠান মোবাইলতে উপভোগ কৰে আৰু শুনে হয়, মনোৰঞ্জনখিনি লয়। কিন্তু তাৰ মাজতো আমি ৰেডিঅ'টো বৰ্তমানলৈকে আমি এই ৰেডিঅ'টো জীয়াই ৰাখি আছোঁ আৰু অনুষ্ঠানবোৰ মনোৰঞ্জন কৰি উপভোগ কৰি আছোঁ। আগলৈ কৰিম। আৰু যিসকল অনাতাঁৰ কেন্দ্ৰৰ কৰ্মকৰ্তা, তেওঁলোকক মই এই মাধ্যমৰ দ্বাৰাই, মোৰ ইউটিউবৰ মাধ্যমৰ দ্বাৰা জনাইছোঁ যে আপোনালোকে অনুষ্ঠানবোৰ দি থাকক, ভাল ভাল অনুষ্ঠান প্ৰচাৰ কৰক। আমি নিশ্চয় শুনি যাম আৰু আগলৈ শুনিম। নতুন নতুন আগত যেনেকৈ আপোনালোকে প্ৰচাৰ কৰিছিল ৰেডিঅ'ৰ দ্বাৰা, এতিয়াও আপোনালোকে সেই অনুষ্ঠানবোৰ দিয়ক। আমি সদায় শুনিম আৰু আপোনালোকৰ অনুষ্ঠানবোৰ সুন্দৰভাৱে উপভোগ কৰোঁ। আৰু আপোনালোকৰ যি অনুষ্ঠানবোৰ দিছিলে সম্পূৰ্ণখিনি শুনিবলগীয়া অনুষ্ঠান। আগত যেনেকৈ শুনিছিলোঁ এতিয়াও শুনিম আৰু এতিয়া শুনি আছোঁ বাৰু। বাতৰিটো কম্পালচাৰী শুনা হয়, কিন্তু মই নিজৰ কামৰ ব্যস্ততাৰ মাজত শুনিব নোৱাৰোঁ। কিন্তু আপোনালোকৰ 2টা অনুষ্ঠান শুনা কম্পালচাৰী হৈ থাকে। সেই 2টা হ'ল আপোনালোকৰ বাতৰি কেইটা দিব বা
7টাৰ বাতৰি দেই আৰু আপোনালোকে 9টাত এটা বাতৰি দিয়ে, সেই বাতৰিটো আমি শুনো। আৰু আপোনালোকৰ এই অনুষ্ঠানটো ৰেডিঅ'টোৰ যিটো ডিব্ৰুগড় অনুষ্ঠান, সেই অনুষ্ঠানটো কিন্তু আমি উপভোগ কৰোঁ। যেতিয়া আপোনালোকৰ 9:25 এটা নিউজ বাতৰি দিয়া হয়, সেই বাতৰিটো আপোনালোকৰ অনুষ্ঠানটো আমি শুনা হয়। 9:25 দিন বাইদেউ, 9:25 সেই বাতৰিটো শুনো। মই কিন্তু বহুত বছৰ ধৰি এই ৰেডিঅ'টোৰ ফোন কল্পটোৰো অনুষ্ঠানবোৰ 12:30 আপোনালোকে দিছিল, সেই অনুষ্ঠানটো মোৰ প্ৰিয় আছিল আৰু সেই অনুষ্ঠানটো সম্পূৰ্ণ শুনিছিলোঁ। সেই অনুষ্ঠানটো বহুত মোৰ প্ৰিয় হয়। আপোনালোকে ৰেডিঅ'ৰ যি কৰ্মকৰ্তাসকল তেওঁলোকে আৰু নতুনকৈ নতুন মাধ্যম বা নতুন অনুষ্ঠানবোৰ আপোনালোক আমাক প্ৰচাৰ কৰি দিয়ক, ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি দিয়ক, তেওঁৰ বাবে মই অনুৰোধ কৰিছোঁ। আপোনালোকক আৰু শেষত অনুৰোধ কৰিছোঁ, আপোনালোকে নতুন অনুষ্ঠান ৰাইজৰ মাজত, আমাৰ অসমবাসীৰ মাজত ৰেডিঅ'টোৰ দ্বাৰাই প্ৰচাৰ কৰক। আমি শুনি যাম, আমি মনোৰঞ্জন কৰি যাম, আমাক উপভোগ কৰিবলৈ দিয়ক। কিন্তু এথেন প্ৰজন্মত কি হ'ল, এতিয়া এই বস্তুটো আপোনালোকে দেখিছেনে, এই ৰেডিঅ'টো উঠি যোৱা বুলি ক'লে ভুল নহ'ব। আমাৰ ডিষ্ট্ৰিক্টত আমাৰ থকা বুলি ক'লে ভুল নহ'ব, কাৰণ আমাৰ থকা বুলি ক'লে কিয় ভুল নহ'ব, আমাৰ এই সৰ্ব অঞ্চলতো নাই বুলি ক'লে ভুল নহ'ব। এই ৰেডিঅ'টো ফিল্ড কমাণ্ডাৰ হয়, বাবা খুলি দিছোঁ ৰেডিঅ'টো মই দৰ্শকক। এতিয়া দেউতাক ৰেডিঅ'টো খুলি দিব পাৰিছোঁ, বোলো চামৰাৰ সেইটো বাহাটো, এইটো চাওক, এইটো এতিয়া চাওক ফিল্ড কমাণ্ডাৰ। এতিয়াও আমি মনোৰঞ্জন লৈ আছোঁ এই ৰেডিঅ'টো, সম্পূৰ্ণ অনুষ্ঠানবোৰ শুনি আছোঁ, কিন্তু একো বেয়া হোৱা নাই, সম্পূৰ্ণ অনুষ্ঠান ভালকৈ চলে। এই খালি গুৱাহাটী অনুষ্ঠানটো বুলি নহয়, আমি ডিব্ৰুগড় অনুষ্ঠানটো শুনো আপোনালোকৰ। আৰু আপোনাৰ যোনটো এটা কি অনুষ্ঠান আছে বাবা, এইটো ক-আখা আৰু খ-আখা দুটা অনুষ্ঠান আছে আমাৰ গুৱাহাটী চেণ্টাৰৰ। সেই দুটা অনুষ্ঠানে উপভোগ কৰোঁ আৰু শুনো। আৰু ইয়াৰ মাজতো যি আপোনালোকৰ খেল দেই, খেলবোৰো আমি উপভোগ কৰোঁ এই ৰেডিঅ'টোৰ দ্বাৰাই। শেষত মই এটাও ক'ব অনুৰোধ কৰিছোঁ এই দূৰদৰ্শন কেন্দ্ৰৰ সকলো কৰ্মকৰ্তালৈ, আপোনালোকে আৰু ৰেডিঅ'টোক আমি বজাই অনাতাঁৰ কেন্দ্ৰলৈ অনুৰোধ কৰিছোঁ। আপোনালোকে নতুন অনুষ্ঠানবোৰ আকৌ আগৰ নিচিনাকৈ যেনেকৈ দিছিল আৰু প্ৰচাৰ কৰক। আমি নিশ্চয় আশাবাদী আপোনালোকে দিব বুলি আশাবাদী। শেষত খিনিয়ে কৈ মোৰ ব্লগটোৰ নামতে সামৰি মাৰিম। আকাশবাণী কেন্দ্ৰক মই অনুৰোধ কৰিম, আপোনালোকে ভিডিঅ'টো চাই জানো, আৰু ভিডিঅ'টো চাইহেঁতেন এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজে আঁকোৱালি লয় আৰু এই ভিডিঅ'টো সম্পূৰ্ণ ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ যেন এই ভিডিঅ'টো ইমানতে সামৰি মাৰিম। নমস্কাৰ জনাই ভিডিঅ'টো সামৰি মাৰিছোঁ।